হ'বই বতৰটো সেইটোৱেই মানে আমাৰ যিটো জইনিং চেৰিমনিয়েল যিটো প্ৰগ্ৰাম এই প্ৰগ্ৰামটো আমাৰ যোৱা 8 জুনৰ পৰা আৰম্ভ কৰিছে বতৰৰ কাৰণে কিছুদিন আমি কৰিব পৰা নাছিল যেন হওক যোৱাকালিও আমি এই কাজলগাঁও আৰু আমাৰ নিশ্চিমা সমষ্টিটো আমি বনাইছোঁ জইনিং চেৰিমনি প্ৰগ্ৰাম আজিৰ নিচিনাটো আজি বতৰ অলপ বেয়া হ'ল লাষ্টত পালে তথাপিও প্ৰগ্ৰামটো ভালেই হৈছে যিখিনি মানুহে জইনিং কৰিব লাগে সেইটো প্ৰায় UPPL BJP মেক্সিমাম UPPL আৰু BJPৰ আৰু কোনোবা GSP কৰা আছিলে কোনোবা কংগ্ৰেছ কৰা আছিলে টোটেল 200ৰ ওপৰত BJPৰ সদস্য আৰু কৰ্মী আছে বাকি 700 সামথিংটো UPPLৰ তো সুবাইজাৰ ব্লক হিচাপে আমাৰ চেম্বলটো ভাল মানে ভাল বুলি আমি ক'ব পাৰে আৰু এনেকুৱা প্ৰগ্ৰাম আমাৰ অহাকালিও আছে ওদালগুৰি জিলাত ভেৰগাঁৱৰ 5টা সমষ্টিত প্ৰগ্ৰাম আছে 2টালৈ তো এনেকুৱা প্ৰগ্ৰাম চলি থাকিব যেন হওক এইবিলাক প্ৰগ্ৰাম আচৰিত আমি য'ত মানে চৰকাৰে নাই চৰকাৰ নাথাকিলেও আমাৰ দলত যে চৰকাৰত থকা ৰুলিঙত থকা UPPLৰ সদস্য বা লিডাৰসকলে বা BJPৰ সদস্য বা লিডাৰসকলে আমাৰ দলত যোগদান কৰিছে এইটো আচৰিত মানে কি হৈছে বুজিব পৰা নাই মই তাৰমানে UPPLৰ লিডাৰশ্বিপৰ যিটো চৰকাৰ চলাই আছে BTCত সেইটো মানে পাব্লিকৰ কাৰণে ছেটিছফেকশ্যন নহয় আৰু পাব্লিকে যিটো বিচাৰিছিল সেইটো কামটো কৰিব পৰা নাই সেইকাৰণে আজি UPPLৰ লিডাৰশ্বিপত যিটো চৰকাৰ চলি আছে ইয়াৰ ওপৰত কোনো জাতি জনগোষ্ঠীয়ে মানে ভৰসা নাই যে কিবা একটা পাব বুলি তো সেইকাৰণে আজি বহুত জাতি জনগোষ্ঠীৰ UPPL হওক বা BJP হওক বা কংগ্ৰেছে হওক বা GSP কৰাসকলেই হওক চবে আমাৰ দলত যোগদান কৰিছে কিন্তু আমাৰ দল এতিয়া চৰকাৰ নাই আমি কৈছোঁ আমি একেলগে কাম কৰি যাম কাক চেণ্ট্ৰেলত মানে ব্যস্ত কৰিব লাগে কাক মানে ডিষ্ট্ৰিক্টক ব্যস্ত কৰিব লাগে কাক ব্লকত ব্যস্ত কৰিব লাগে এইটো আমি ডিষ্ট্ৰিক্ট ব্লক বা প্ৰাইমাৰীসকলে চাই আছে ইহঁতক এনে বহি থাকিব নিদিম আমি আমাৰ দলত একেলগে আমি কাম কৰি যাম উদ্দেশ্য এটাই BTCত শান্তি একতা আৰু উন্নতি বাছ মানে দেখা গৈছে যে UPPL চৰকাৰ কিন্তু সহস্ত দুটাকৈ আকৌ জন্ম হৈছে আপোনাৰ প্ৰতিক্ৰিয়া কি প্ৰমোদ বৰাই কৈ থাকে সেইবিলাক কথা প্ৰমোদ বৰাই কৈছে যে BTCত শান্তি আহিছে আমি 15 বছৰ চৰকাৰ চলোৱা সময়ত এনেকুৱা নতুনকৈ সংগঠন জন্ম হোৱা নাছিল কিন্তু আজি প্ৰমোদ বৰাই যে শান্তিৰ কথা কৈ আছে শান্তি হ'ল আমাৰ BTC অঞ্চলত শান্তি হ'ল কিন্তু যদি শান্তি আছে তেতিয়াহ'লে কেনেকৈ আৰু দুটা আগতো NLFB জন্ম হৈছিল আকৌ এতিয়া আৰু BLA বড়ো লিবাৰেশ্যন আৰ্মি বুলি জন্ম হৈছে এইটোতো কেনেকৈ শান্তি আছে বুলি প্ৰমোদ বৰাই ক'ব পাৰে আজি প্ৰমোদ বৰাই NDFB সকলৰ কেছৰ কথা জেলত থকা বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা সেইটো সি খেল কৰা নাই পাত্তা দিয়া নাই কোনো জাতিক পাত্তা দিয়া নাই সেইকাৰণে এইবিলাক অশান্তি BTCত হৈছে আৰু এইবিলাক সংগঠন জন্ম হোৱাটো লুণ্ঠন ৰাজ মানে এনেকুৱা BTCৰ MCLA EMসকলে যিসকল চৰকাৰ চলাই আছে ইহঁতে মানে নিজৰ ভিতৰতে বহুত কাজিয়া স্কিম লৈ পেলাই বা ছাপ্লাই লৈ পেলাই কোনোবা ছ'চিয়েল ৱেলফেয়াৰৰ EMA ভাবি আছে এই পাব্লিক হেল্থৰ EMটো বেছি পাইছে নেকি পাব্লিক হেল্থ EMA ভাবি আছে প্ৰমোদে বেছি পাইছে নেকি প্ৰমোদে ভাবি আছে কোনোবা হেল্থ EMA বেছি পাইছে নেকি আৰু TCLCC চেয়াৰমেন আৰু MCLA সকলৰ মাজত কাজিয়া অৰ্থাৎ নিজৰ ভিতৰত খাৱাৰ কাৰণে যিটো কম্পিটিশ্যন চলি আছে সেইটো পাব্লিকক দেখি আছে যে BTCত একো উন্নয়ন হোৱা নাই মানে এই চৰকাৰৰ যিবিলাক MCLA EM সকল আছে ইহঁতে খাবৰ কাৰণেহে কম্পিটিশ্যন মাৰি আছে নিজৰ ভিতৰত
এইবিলাক নতুন কথা নহয়। মুঠতে প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত একো কাম হোৱা নাই। প্ৰমোদ বড়োৱে কাৰাপশ্যন কৰি আছে আৰু প্ৰমোদ বড়ো চৰকাৰ চলোৱা সময়ত অশান্তি পৰিৱেশ আকৌ আহি আছে BTC অঞ্চলত, যাৰ ফলত আজি আমি দেখিবলৈ পাইছোঁ দুটা সংগঠন জন্ম হৈছে। আৰু ইয়াতে ক'ব লগা একো নাই। প্ৰমোদ বড়োৰ ওপৰত কোনো জাতি জনগোষ্ঠীয়ে বিশ্বাস নাই এতিয়া। পাট্টা দিয়াৰ কথাটো যিহেতু আপুনি উল্লেখ কৰিছে ইতিমধ্যে যে বিজেপিয়ে কৈছিল যে তেওঁলোকে নিৰ্বাচনৰ প্ৰাকখনতে পাট্টা দিব, তাৰ বিপৰীতে দেখিবলৈ মাটিৰ পাট্টা। মাটিৰ পাট্টাটো আমি চৰকাৰ আহিলে আমি দিম, আমি কথা দিছোঁ। আৰু উচ্ছেদ কৰাটো বহুত দূৰৰ কথা। চুক্তিমতে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। ইয়াত উচ্ছেদ কৰাৰ কোনো প্ৰশ্ন নাহে। শিলহাগত উচ্ছেদ চলাইছে খিলঞ্জীয়া মানুহক পাট্টা দিয়াৰ বিপৰীতে। সেইটো কোনে কৰি আছে আপোনালোকেও দেখি আছে। মোৰ ফালৰ পৰা আমাৰ BTCৰ কথাটো আমি কওঁ। মুঠতে BTC 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যি আছে চবেই BTCৰ বাসিন্দা। উচ্ছেদ